দলগাঁও জিয়া ধনশিৰি নৈৰ প্ৰবল সোঁতত জাহ যোৱা এখন বিদ্যালয়ৰ তথৈবচ অৱস্থা। নদীৰ পাৰ প্ৰাথমিক বিদ্যালয়ত নাই শৈক্ষিক পৰিৱেশ। টিনৰ চালি গছৰ তলতেই চলিছে 5টা শ্ৰেণীৰ পাঠদান। প্ৰলয়ংকাৰী বানত সমগ্ৰ ৰাজ্যৰ লগতে দৰঙৰ দলগাঁও সমষ্টিৰ বহু গাঁও, খেতিপথাৰ আদিৰ লগতে নৈপৰীয়া শিক্ষানুষ্ঠানসমূহ পানীত ডুব গৈছিল। বানৰ কবলত পৰি দলগাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত নদীৰপাৰ গাঁৱত 1990 চনত স্থাপিত হোৱা নদীৰপাৰ উত্তৰ প্ৰাথমিক বিদ্যালয়খন গ্ৰীষ্মকালীন বন্ধৰ সময়ত ধনশিৰি নদীৰ প্ৰবল সোঁতে খহাই নিয়াত শতাধিক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশাৰ। চকুৰ সন্মুখতে বিদ্যালয়খন ধনশিৰি নদীত জাহ যোৱাত চিন্তিত হৈ পৰিছিল ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলো। শংকিত অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষৰ আশাত ৰৈ নাথাকি হাতে কামে লাগি ছাত্ৰ ছাত্ৰীৰ বাবে টিনৰ চালি এখন নিৰ্মাণ কৰে মহম্মদ আলী নামৰ ব্যক্তিজনৰ আগচোতালতে। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে বিদ্যালয়ৰ নামত নিৰ্মাণ কৰা টিনৰ চালিৰ তলতেই 1 ছেপ্টেম্বৰৰ পৰা চলিছে 5টাকৈ শ্ৰেণীৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ পাঠদান। নদীয়ে ভাঙি লৈ গৈছে। হয়, মোৰ স্কুল লাগে। আগৰ নিচিনা স্কুল লাগে। হয়। এনেকৈ তোমালোকে যে ঠাণ্ডা দিনত পঢ়ি আছা, ঠাণ্ডা লাগে নেকি? হয়। লাগে নেকি? স্কুল লাগে। স্কুল লাগে। হয়। এতিয়া ক'ত ক'ত বহি বহি পঢ়ি আছা তোমালোকে? চালিত পঢ়া? হয়। ছাৰ বাইদেউ আহি আছেনে? হয়। পঢ়াই ভালকে? হয়। স্কুলখন লাগে এতিয়া? হয়। ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰৰ শিক্ষা বিভাগে আজিলৈকে বিদ্যালয় গৃহখন পুনৰ নিৰ্মাণ কৰিবলৈও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। স্কুলখনৰ নাম হৈছে নদীৰপাৰ উন্নতৰ LP স্কুল। এতিয়া আমি এনে টিনৰ চালিত যেনেকৈ আমি পাঠদান কৰি আছোঁ, বহুত মানে কষ্টৰে কৰি আছোঁ, যিহেতু মানে পঢ়া শুনাৰ ক্ষেত্ৰত বহুত অসুবিধা হৈ আছে। ল'ৰা ছোৱালীক আমি ভালকৈ পাঠদান দিব পৰা নাই। এটা টিনৰ চালিত আমি এনেকৈ পাঠদান কৰি থকাটো কোনো পধ্যে সম্ভৱ নহয়। আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আমি মানে যিখিনি মানে আমি কৰাব লাগে সেইখিনি আমি পৰা নাই, যিহেতু আমাৰ বহুত অসুবিধা। এটা টিনৰ চালিত এনেকৈ ক্লাছ কৰাইতো মানে চবে মানে কোনো সম্ভৱেই নহয়, যিহেতু আমি বহুত কষ্ট যে আহিব লাগে। ইফালে ৰাস্তা ভাঙা, 3-4টামান আমাৰ খৰাত আমি পানীৰ পাৰ হৈ আহিব লাগে। কষ্টৰ পৰা আমি এতিয়া নৱেম্বৰলৈকে এনেকৈ আমি টিনৰ চালিতে পাঠদান কৰি আছোঁ। আমাৰ এতিয়া কিমান আছিলে? 80। এটা চালিতে আমি এনেকৈ ক্লাছ কৰি আছোঁ। বিদ্যালয়খন ব্যক্তিক্ৰমী বিদ্যালয় হৈ গৈছে। হয় হয় হয়। পাব্লিকে বনাই দিছে, যিহেতু আমাৰ স্কুল ঘৰ নাই, নদীয়ে ভাঙি লৈ গ'ল। নদীত জাহ যোৱাৰ পিছত আপোনালোকৰ পাঠদান ব্যাহত হৈছিল? ব্যাহত হৈছে, বহুতখিনিয়ে হৈছে। ধৰ আমি ভালকৈ পাঠদান কৰিব পৰা নাই, ক্লাছ নাই, বন্ধ নাই। আমি আহিয়ে আছোঁ, ক্লাছ কৰি আছোঁ, কিন্তু অসুবিধা হৈছে আৰু ক্লাছ কৰাত। পাঠদান কৰি আছোঁ এনেকৈ। নাই হোৱা নাই, কষ্ট হৈছে আৰু। বিষয়া মানে কোনো এতিয়ালৈকে অহা নাই। মানে ডিঅ' বাইদেউ আহিছিলে। ডিঅ' বাইদেউ আহি নিজে ইয়াত মানে টিনৰ চালি ৰাইজৰ লগত উঠাই থৈ গৈছে। নিজে আহিছে বাইদেউ ইয়াত, পানীৰ মাজত বাইদেউ নাও উঠি আহিছে ইয়াত। আমিও নাৱেৰে প্ৰথমতে ইফালে আহিব পৰা নাই, যিহেতু ৰাস্তা ভাঙা। আমি ইফালে নাৱেৰে পানীৰ পাৰ হৈ আহিছোঁ। উল্লেখযোগ্য যে শিক্ষক শিক্ষয়িত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰি অব্যাহত ৰাখিছে পাঠদান। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়খনৰ গৃহ নিৰ্মাণ কৰিবলৈ শিক্ষামন্ত্ৰী তথা অসম চৰকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব। খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট, নিউজ টুডে অসম।